Good morning friends. আজি মই বহু দিনৰ মূৰত আকৌ কেমেৰা তুলি লৈছোঁ ভিডিঅ' কৰিম বুলি। বহুত দিন ধৰি ভিডিঅ' কৰাই হোৱা নাই, তাকে আজি ভাবিলোঁ আজি আৰম্ভ কৰোঁ অলপ। ৰাতিপুৱা চাওক কিমান কুঁৱলী পৰিছে আৰু পাহৰিয়ে গৈছোঁ আপোনালোকৰ ভালনে বাৰু? মই ভালেই আছোঁ দেই, আশা কৰিছোঁ আপোনালোকৰো ভালেই বুলি। আৰু এয়া চাওক আমাৰ চন্দ্ৰমল্লিকাজোপা ইমান ধুনীয়াকৈ ফুলিছে নহয়, ফুলৰ ভৰত ডুব খাই গৈছে গছবোৰ, পাত নায়েই, খালি ফুলেৰে ভৰি গৈছে। তাৰ পাছত মই চাহকণ খাই আহিলোঁ গেছ বুক কৰিবলৈ বুলি, আৰু আহি দেখোঁ কি দীঘলীয়া লাইন। এই গেছৰ কাৰণে বহুত হাৰাশাস্তি হ'ব লগা হৈছে। সেইফালে হৈছে পুৰুষসকলৰ লাইন আৰু এইফালে হৈছে মহিলাসকলৰ লাইন। বহুত দীঘলীয়া লাইন, কেতিয়া পাম নাজানো আৰু এয়া মই মাজতে আহি চাহ খাই লৈছোঁ। পুৰি আৰু ঘুগনি আছিলে, চাহৰ ওচৰতে চাহৰ দোকান, আহি খাই ল'লোঁ চাহকণ। আৰু এয়া চাওক মই ওচৰ পাইছোঁহি আৰু মোৰ মতে মোৰ আগত আৰু 12গৰাকীমান আছে নেকি, তাৰ পাছতে আৰু মই পাম। আৰু এইটো হৈছে তাৰ পিছদিনাখনৰ ভিডিঅ'। আৰু মই বনাবলৈ লৈছোঁ ব্ৰেকফাষ্টত ৰুটি। মই সানি কৰি বেলি দিছোঁ আৰু ল'ৰাটোৱে ভাজিব। মোৰ মতে সকলো ল'ৰা ছোৱালীকে সৰুৰে পৰাই সকলোবিলাক কামেই কৰাবলৈ শিকাব লাগে, যাতে মাক বাপেক নথকা অৱস্থাতো সিহঁতে বনাই সিজাই যাতে খাব পাৰে। এই ৰুটি ভাজিছে, কি ধুনীয়াকৈ ফুলিছে চাওক ৰুটিটো। এয়া ৰুটিৰ লগত খাবলৈ মই ফ্ৰাই কৰিছোঁ বেঙেনা ফ্ৰাই দি মই ৰুটি খাই বহুতেই ভাল পাওঁ। আৰু এইফালে চাওক বজাৰ আনিলে ঘটিলাও, তাৰপিছত এইফালে হৈছে আলু পিঁয়াজ, গৰম মছলা পেকেট এটা, আৰু এইফালে হৈছে জালুক। এনেকৈ কেঁচা জালুক আনি আমি বছৰেকৰ কাৰণে শুকুৱাই লওঁ, মাজে মধ্যে খালি ৰ'দত দি থাকিলে হৈ যায়, ভাল হৈ থাকে। আৰু এইফালে হৈছে জলফাই, আচাৰৰ কাৰণে অনা হৈছে। আৰু এইফালে হৈছে গুটি থকা উৰহি, আৰু এয়া হৈছে অমিতা, আৰু আনিছে মাছ। আৰু তাৰ পাছত এয়া আনিলে শিঙৰা মাছ, লৰি আছে চাওক। আৰু এতিয়া চাওক মই জালুকখিনি সংৰক্ষণ কৰি ৰাখিম কেনেকৈ। ইয়াত মই ডেক্সি এটাতে পানী গৰমাই লৈছোঁ আৰু চাই থাকক মই কেনেকৈ কৰিম। আৰু এইফালে চাওক মই বাল্টি এটাত এনেকৈ থোকা জালুকবিলাক এনেকৈ দি লৈছোঁ ইয়াতে। ইমান ভাল লাগে ন থোকা। আৰু এয়া চাওক মই পানীখিনি লৈ আহিলোঁ, বেছি একেবাৰে উতলিব দিয়া নাই আৰু মানে উতল আহোঁ তেনেকুৱা অৱস্থাতে নমাইছোঁ। আৰু এতিয়া ইয়াতে পানীখিনি মই ঢালি দিম। ঢালি অকণমান দেৰি থাকিব দিম, অলপ ৰঙচুৱা লেখীয়া হৈ যাব ফুলা টাইপ, তেতিয়াই ডলাত নি পিনে ৰ'দত দিব লাগিব। এতিয়া মই খৰধৰকৈ মাছখিনি কাটি লৈছোঁ, আৰু দুডাল কাঁইট থাকে যে, এই দুডালৰ কাৰণে মোৰ বৰ ভয় লাগে খৰকৈ বাচিবলৈও। আৰু এইফালে জালুকখিনিও তিয়াই থোৱাৰ পৰা উঠাই মই পানীখিনি নিগৰাই এতিয়া ডলা এখনত ৰ'দত দি দিছোঁ। এতিয়া লাহে লাহে কালাৰটো চেঞ্জ হ'ব, অলপ ক'লা ভাৱ আহি থাকিব। তাৰপিছতে আহিব লগা হ'ল মোৰ বজাৰলৈ। ল'ৰাটোৱে আজি বহুত দিনৰ পৰাই কৈ আছে খ্ৰীষ্টমাছ ট্ৰী এজোপা লৈ দিবৰ কাৰণে, সেইকাৰণেই আহিলোঁ বজাৰলৈ। আৰু চাওক ইমান ধুনীয়া খ্ৰীষ্টমাছ ট্ৰীবিলাক। ল'ৰাটোৰ পচন্দ হৈছে এইজোপা, যিজোপাত স্ন' আছে সেইজোপা, কিন্তু এইজোপা লোৱা নহ'ব চাগে আমাৰ, এই সৰুজোপাই লোৱা হ'ব। লাষ্টত এইজোপাই আনিলোঁ আৰু এডাল স্ন' মালাডাল। বেয়া লগা নাই, ভালেই লাগিছে। তাৰপাছত আৰু আনিলোঁ এটা খ্ৰীষ্টমাছ ট্ৰী।
মছলাৰ কিয়ে সজাবহি আহি তেনেকৈ হৈছে। আৰু আজি দুপৰীয়া সাজৰ বাবে বনালোঁ মই ইয়াতো ভাত আৰু এয়া হৈছে দালি। খুব খৰখেদাকৈ বনাব লগা হ'ল, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ আৰু এয়া হৈছে শিঙৰা মাছ আলু দি আৰু বিলাহী দি অকণমান জোল। ভাত পানী খাই অলপ জিৰাইছিলোঁ আৰু কাপোৰ চাপোৰো আনিলোঁ আৰু এতিয়া অলপ দেৰি পিছতে সন্ধিয়া লাগিব। সেই সন্ধিয়াৰ মই ঘৰটো সাৰি লওঁ বুলি ভাবিছোঁ আৰু আজিলৈ মই ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিলে চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোক। আকৌ নতুন এটা ভিডিঅ' লৈ মই সোনকালেই আহি আছোঁ। আজিলৈ আহোঁ, বাই বাই।